ঘটনাটো কি? এইটো স্যার মানে আমার ইয়াত কি হয়েছে মানে ইমানে অসুবিধা হল মানে আমার সেন্ট্রাল গভর্নমেন্টে আহি পেলাই আমার রেলওয়ে বিভাগে জেসিপি আনি পেলাই আমার ফালে যোৱা পথখন মানে জেসিপি আনি পেলাই বন্ধ করে দিলে। এতিয়া আমি বিভাগত বসবাস কৰা যিকোনো কৰৈবাৰী গাঁৱত কি গাঁও আছে? ইফালে 1 নং বড়ো আছে, 1 নং কৰৈবাৰী আৰু 1 নং মিচিং গাঁও আছে আৰু গোৰ্খা নেপালী বস্তি বুলি আছে আৰু মাছগাঁও আছে আৰু কৰৈবাৰী ৰাজবংশী গাঁও আছে আৰু কৰৈবাৰী 2 নং বড়ো গাঁও আছে। এতিয়া ইমানেই অসুবিধা আমাৰ এই অঞ্চলৰ মানুহবিলাকে ইফালে চেণ্ট্ৰেলো আহি পেলাই ইফালে আমাৰ যদি যোৱা পথটো বন্ধ কৰি দিলে, জেসিপি আনি পেলাই কাটি দিলে। আমি সিপাৰৰ মানুহবিলাকে ইফালে দিখাৰী নৈ বাঢ়ি আছে, আমি কোন চাইডত যাব? আৰু ইফালে দিখাৰী নদী হিৰচন হৈ আছে, গৰাখহনীয়া হৈ আছে, গৰাখহনী হৈ পেলাই ইয়াত 2 নং গাঁৱত থকা মানুহবিলাকে এতিয়া ঘৰ এৰি পেলাই পলাবলগীয়া হৈছে। ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া, ঘৰ পানী আমাৰ ইয়াৰ পৰা সামগ্ৰীবিলাক মানে পাৰ কৰিবলগীয়া হৈছে। বহুত অসুবিধাত আছে। এতিয়া সিফালেও মাজুলীপুৰ যাবলৈ আমাৰ ৰাস্তা নাই আৰু ইফালে দিখাৰী নৈকো আমি পাৰ কৰি যাব নোৱাৰে। আকৌ ইফালে দিখাৰী নৈ আমাৰ ইয়াত হিৰচন কৰি পেলাই পূৰা গৰাখহি আছে। এইটোৰ কাৰণে আমি প্ৰশাসনৰ আগত অতি সোনকালে আমাক মানে ৰাস্তাটো খুলি দিবলৈ কাৰণে আমি আবেদন জনাইছোঁ। গম পাইছোঁ যে ৰেল বিভাগে তেলেম লক্ষীপথাৰ কৰৈবাৰী সংযোগী পথটো ৰেলৰ লাইনৰ কাষত 2 কাষে জেচিপি আনি খান্দি দিলে, পথটো বন্ধ কৰি দিলে আৰু কৰৈবাৰী অঞ্চলৰ প্ৰায় 7-8খন গাঁও যোগাযোগত মানে অসুবিধা হৈছে। এই সম্পৰ্কত আপোনালোকে কেনেকুৱা ধৰণৰ কি চিন্তা কৰিছে এই মুহূৰ্তত? হয়, আজি অকস্মাতকৈ প্ৰায় 2-2:30মান বজাত আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে আহিখিনি আজি কোনো গম নোপোৱাকৈ গাঁওবাসী ৰাইজে গম নোপোৱাকৈ আজি অকস্মাতকৈ 2 চাইডে ৰাস্তাটো জেচিপি আনিখিনি খান্দি শেষ কৰি দিলেগৈ। এতিয়া আজি আমি যিটো কষ্ট পাইছোঁ যে এক চাইডে আমাৰ ৰেলৱে উত্তৰ চাইডত আমাৰ 7-8খন গাঁও আছে আৰু লগত নাৰী, লম্ফু আৰু ডিপি ডেটাকলৈ এই ৰাস্তাৰ পৰাই অহা যোৱা কৰে। আৰু এতিয়া একফালে আমাৰ অসুবিধা এনেকুৱা হৈ আছেগৈ, ৰাতিৰ ভিতৰত কিবা এটা অসুবিধা হ'লে, বেমাৰ আজাৰ হ'লে আমি এই ৰেলৱেৰ ৰাস্তাৰ পৰাই পাৰ হৈখিনি আমি মেডিকেললৈ যোৱা আছিলে ৰাতিয়ে দিনে আৰু বজাৰলৈ যোৱা এই ৰাস্তাই আছিলে। আৰু লগত এতিয়া এনেকুৱা এটা অসুবিধাত আহিছেগৈ যে আমাৰ ধিকাৰী নৈয়ে যেনেকুৱা এতিয়া গৰাখহি কিনি আমাৰ প্ৰায় আজি 5টা বছৰৰ ভিতৰত 25খন ঘৰ উটুৱাই নিলে। আৰু লগতে এতিয়া আমাৰ এই কেইদিন আগত 5-6 ঘৰমান আৰু গ'লগৈ। বেচৰা এটা উপায় নাই, কোন জেগাত থাকিম কোন জেগাত নাথাকিম। মানুহবিলাক এই ৰাস্তাতে এতিয়া অসুবিধাত ৰাতি দিনে একে টোপলাই ঠেলি মেলি ইফালে পাৰ হৈ আছে। অসুবিধাত ক'ত থাকিম ক'ত নাথাকিম হৈ আছে। এই সময়ত এতিয়া আমি কোনোমতে উপায় দেখা নাই, ৰাইজৰ অসুবিধা চবৰ হৈছে, আমি এতিয়া নিজে অসুবিধা পাই আছোঁ। গতিকে অতি সোনকালে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ যিখিনি মৰম কৰিখিনি আমাক এইখিনি ৰাস্তাৰ বিষয়ে চিন্তা চৰ্চা কৰিখিনি আমাক যেন সুবিধা দিয়ে, আমি সেইখিনি আমি আশা ৰাখিছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যিবিলাক আমি প্ৰতিনিধিসকলক যেনেকুৱা আমি নিৰ্বাচনত সময়ত যেনেকৈ মতে এখেতসকলে কথা দিয়ে, তেওঁসকলে যেনেকৈ কথা দিয়ে এইমতে আমি কথা ৰাখিখিনি আমি এইসকলক বিধায়কসকলক আমি নিৰ্বাচন কৰিখিনি আজি বহুত জিকাই দিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে পিছত গতিকে আমাক ৰাইজকো ইমানখিনি দুখত নাৰাখাকৈ যেন সহায় সহযোগ কৰিখিনি ৰাইজক সদায় আগবঢ়াৰ চেষ্টাত লৈ আহে, আমি সেইখিনি আশা ৰাখি